নবীনা বাইদেউ দোকান দিছে। নবীনা বাইদেউ দোকান কেনেকুৱা চেল হৈছে না? দোকান মানে মোটামুটি আৰু হ'ব আৰু দুদিন আছে এইকেইদিন ন। আজি আৰম্ভ হৈছে। এয়া বনাইছে আলু চপ। এয়া লগতে দাদাই সহায় কৰি দি আছে। আলু চপ কেনেকৈ? আলু চপ হেৰি পিচ 5 টকা। 5 টকা। ডিম বইল 10 টকা। 10 টকা। পিঁয়াজি 5 টকা। পিঁয়াজি আছে ন? আছে পিঁয়াজি। কোনটো আছে পিঁয়াজি? সেইটো পিঁয়াজি। অঁ পিঁয়াজি আছিলে নেকি? অঁ পিঁয়াজি 5টামান মোকো দি দিব নহ'লে। তেতিয়াহ'লে ইয়াৰ 6টা দিলে ইয়াৰ 4টা দি দিওঁ। অঁ এনেকৈ মিলাই দি দিয়ক।